তামোল এখন খাই ল'লোঁ আৰু গোটেই মই হাতীবোৰ চোৱা পিন্ধি গোটেই কলা বনি গ'লোঁ। যি হওক ভাল লাগিলে বহুত দিনৰ পাছত পথাৰলৈ আহি বহুত বছৰ পিছত ৰুবলৈ আহি আৰু অলপ অলপ ভিডিঅ' কৰি থৈছোঁ বনাই আপোনালোকৰ মাজলৈ দিম আশা কৰিছোঁ চাব। গাঁৱৰ মানুহ আমি খেতি পথাৰৰ লগত জড়িত যেতিয়া পথাৰলৈ আহিবলৈ লাজ নকৰোঁ। বিয়া এটা পিন্ধি লৈছোঁ মানে বৰষুণ চিপ চিপ চিপকে দি আছে মোবাইলটো দি দিছে আৰু জাপিটো চাওক কেনেকুৱা। গুড মৰ্ণিং সুপ্ৰভাত, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভাল। মই এতিয়া ক'লৈ আহি আছোঁ আপোনালোকে গম পাব। আচলতে মই পথাৰ গৈ আছোঁ মাৰ লগত চাহ দিবলৈ। ভিডিঅ'টো চাই যাব বুলি আশা ৰাখিছোঁ। ব্লগ বনাম বুলি ভবা নাই, বহুত দিনৰ পাছত পথাৰলৈ আহিছোঁ। মোবাইলটো লৈ আহিছোঁ, যদি পাৰোঁ ব্লগ বনাম। সৰু থাকোঁতে অহা আজি বহুত বছৰৰ পিছত পথাৰলৈ এনেকৈ ৰুবলৈ আহিছোঁ। ৰুম আপোনালোকক যদি পাৰোঁ ভিডিঅ'ত দেখাম। আৰু এতিয়া মই পথাৰৰ যিমান পাৰোঁ অলপ অলপ সৌন্দৰ্য আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। সৰু সৰু আলিৰ মাজে মই গৈ আছোঁ, কিন্তু আলিবিলাক ইমানেই পিছল তাকো নামি যোৱাই বেষ্ট। মা বহুত দূৰ পালেগৈ। ইমান দিগদাৰ হয় জানেনে আলিবিলাক কেঁচা হৈ থাকিলে। কৃষ্ণ, নাই পৰা দেই। সৰু থাকোঁতে পথাৰলৈ যে কেইবাৰ আহোঁ ঠিকনা নাই। ডাঙৰ হোৱাৰ পৰাহে আজি 11-12 বছৰ পথাৰত এনেকৈ ৰুবলৈ অহা নাই। কাৰণ পথাৰৰ যেতিয়া দিন হৈ থাকে ঘৰত নাথাকোঁ, কামৰ তাগিদাত। এবাৰ লকডাউন, তাতে সকলোবিলাক বন্ধ হৈ পৰিছে আৰু ময়ো চান্স পাইছোঁ পথাৰলৈ আহিবলৈ। আগে আগে মা গৈ আছে, আমাৰ পথাৰখন পাইছোঁহি আৰু আমাৰ পথাৰত ৰুই আছে। এইবোৰ আমাৰ পথাৰ, গ'লোহি পথাৰ। চাহ খাব এতিয়া চবেই। ৰুবলৈও আহিছোঁ। মোৰ হাজিৰা 250 টকা। 250 টকা। তিনিশ নালাগে বাৰু, হালোৱা নিচিনা। 250 টকা হাজিৰা দিব। আৰু পানী লাগিছিলে নেকি? আমি পানী নাই অনা। কি যোৱা আকৌ ওচৰলৈ চাহ খাবলৈ। কুকুৰটো শুই আছেহি। দেখা। চিঙৰা আৰু এইফালে এইবিলাক এক্টিভ ৰোৱনী। ৱাও। এক্টিভ ৰোৱনী দেই পুৰা ডান্স কৰিছে। ৱাও। খোৱা চাহ খোৱা। এইটো খাই দিলে কি বুলি কয় সিহঁতৰ ভাষাত? চুলাই খাইছিলে নি আগতে, কি বুলি কয়? চুলাই খাইছিলে নেকি? नहीं खायो। खायो। तोले केला हाथों कपे दे। সেইফালে দেউতা কঠিয়াবিলাক পথাৰৰ মাজত দি দিছে। চাহ খাই এয়া কাম কৰিবলৈ লাগি গ'ল। ময়ো ৰুম, কিন্তু অকণমান সিহঁতক চাই লওঁ, ভিডিঅ' বনাই লওঁ। अम्बा पता लंबा लंबा गा जाओ।
আৰু অলপ পিছত মোক ইহঁতে খেদিব এতিয়া মা অঁ অঁ प्रेम तो लगा हाँ मजा खाए दे कता लगा सुला पिंधे कता लगा এইটো কঠীয়া আঙুলিটোৱে তাৰপিছত এনেকৈ এনেকৈ ৰুব লাগিব ইফালে ৰুলোৱে আমাৰ পথাৰৰ দৃশ্য অকণমান দেৰি ৰুলোঁ মই আৰু এতিয়া অকণমান এটা ওখ ঢিপত আহি পিনি ৰখি লৈছোঁহি ৰুবলৈ ইমান স্পীডত নাজানো সিহঁতৰ নিচিনা সেইফালে পথাৰখন এনেকুৱা টাইমত খুব ভাল লাগে একদম সেউজীয়া সেইফালেও ৰুই আছে ৰোৱনীয়ে আৰু অকণমান দূৰতো আছে এইফালেও ৰুই আছে এইফালৰখিনি আমাৰ এয়া আমাৰ হৌ আগৰ পৰা সেউজীয়া দেখিছে তাৰ পৰা ৰুই আহিছে আৰু বাকী আছে এইবিলাক কালিও শেষ নহ'ল আজি শেষ হ'ব বুলি আশা কৰিছোঁ এইবিলাক আছে আমাৰ জাপি এটা পালে পিন্ধি লৈছোঁ ইমানে বৰষুণ চিপ 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 চিপকৈ দি আছে মোবাইলো তিতিছে আৰু জাপিটো চাওক না কেনেকুৱা মুখখনত নুসুমাইছে কিবা চেপেটা বনাই দিছে হাই কোৱা একদম এক্সপাৰ্ট ৰোৱনী তাৰপিছত ছেকেণ্ড অঁ ভগৱান ডান্স কৰিবা ৰ'বা ৰুই শেষ কৰি লোৱা চবেই ৰুই আছে আৰু মই ডিষ্টাৰ্ব কৰি আছোঁ চবকে এইটো ছিংগাৰটো কৰি থাকিলে মোক খেদাব কামত ডিষ্টাৰ্ব কৰি থাকিছোঁ বুলি ময়ো এতিয়া আকৌ ৰুম
আমাৰ এইখন পথাৰত সেই খাজি খাতি আকৌ আহিম একেবাৰে সোণগুটি ধান চপাবলৈ। এতিয়া ৰ'দটো পূৰা দিলে, আমাৰ শেষ হৈ গ'ল ৰোৱা। ইমানে হাত দীঘল চোলা পিন্ধিব লাগিব, মই ক'লা পনি গৈছোঁ। এতিয়া যাওঁ, ভাগৰ লাগিছে পূৰা, আৰু কথা পতা ভিডিঅ' কৰা শক্তি নাই আৰু। বাই বাই। এখন খাই পিনি এতিয়া যাওঁ আৰু তামোল এখন খাই ল'লোঁ, আৰু গোটেই মই হাত দীঘল চোলা পিন্ধি হোৱা নাই, গোটেই ক'লা বনি গ'লোঁ। যি হওক, ভাল লাগিলে বহুত দিনৰ পাছত পথাৰলৈ আহি, বহুত বছৰ পিছত ৰুবলৈ আহি। আৰু অলপ অলপ ভিডিঅ' কৰি থৈছোঁ, বনাই আপোনালোকৰ মাজলৈ দিম, আশা কৰিছোঁ চাব। গাঁৱৰ মানুহ হয় আমি, খেতি পথাৰৰ লগত জড়িত যেতিয়া পথাৰলৈ আহিবলৈ লাজ নকৰোঁ। হ'ব আৰু ভিডিঅ' বনাই নাযাওঁ, মোৰ ভাগৰ লাগিছে আৰু পৰিম অকণমান পিছত।